নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি বহুত দিনৰ মূৰত, আচলতে বছৰৰ পিছত বুলি ক'লেও বেয়া নহ'ব, ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। এযোৰ ধুনীয়া গৰমত পিন্ধি ভাল লগা কাপোৰ আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আৰু কোনোবাই যদি ল'বও বিচাৰে তেনেহ'লে ল'ব পাৰিব, আৰু যদি ল'ব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব, আৰু কেনেকুৱা লাগিছে নল'লেও হ'লেও কমেণ্ট কৰি জনাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আহক তেন্তে ভিডিঅ'টিৰ মাজলৈ যাওঁ। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এইযোৰ হৈছে কাপোৰযোৰ। ইয়াতে আপোনাৰ ছাইড পাৰি আৰু ব্লাউজৰ পিছো আছে। মই আপোনালোকৰ কাপোৰযোৰ ভালদৰে মেলি দেখাম এতিয়া। এইখন হৈছে চাদৰখন। চাদৰখনত 3 লাইন পুলি দিয়াৰ পিছত এনেদৰে 5 লাইন কৰি দিছোঁ ফুলটো। তাৰপিছত ডাঙৰ ডাঙৰকৈ বুটা কৰি দিছোঁ। তাৰপিছত গোটেই চাদৰখনত ঘন ঘনকৈ বুটা দিয়া আছে সম্পূৰ্ণ চাদৰখনত। আৰু এইখন হৈছে মেখেলাখন। মেখেলাখনতো একেভাগে কৰা আছে। মেখেলাখনৰো যথেষ্ট ওপৰলৈকে বুটাবোৰ দিয়া আছে ধুনীয়াকৈ। আৰু আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব, কেনেকৈ ল'ব পাৰিব, তাতে মই জনাই দিম সকলোখিনি। কিন্তু কাপোৰযোৰ অলপ মানে চিম্পুল যদিও মানে ইমান একেবাৰে কম দামো নহয় দেই। যিহেতু এইটো কাপোৰটো সূতাটো মানে পদ্মিনী সূতাতকৈ দামটো অলপ বেছি হয় এইটো সূতাৰ, সেইটো কাৰণে